গতিকে তাৰ সৎকাৰ আমি চেন্নাইতে কৰিব লাগিব, কাৰণ তাৰ মৃত্যুৰ সময়ত কোভিড পজিটিভ পোৱা গ'ল। গতিকে নমস্কাৰ অসমবাসী ৰাইজলৈ। বন্ধুসকল, অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস চেন্নাই এপ'ল' হস্পিটেলত মৃত্যুবৰণ কৰাৰ পিছত তেওঁৰ সৎকাৰৰ বাবে তেওঁৰ মৃতদেহটো অসমলৈ কিয় আনিব নোৱাৰিলে? কিয় চেন্নাইতে তেওঁৰ মৃতদেহ সৎকাৰ কৰিব লগা হৈছে? আহকচোন আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ তেওঁৰ ভিনীয়েকে কি ক'লে এই সম্বন্ধে। আহক। নমস্কাৰ, মোৰ নাম হিতেশ পাঠক। মই আমাৰ অসমৰ মৰমৰ অভিনেতা কিশোৰ দাসৰ ভিনীয়েক। আজি বৰ দুখিত, আপোনালোকে অসমবাসী ৰাইজে গমে পাইছে কিশোৰৰ আজি মৃত্যু হৈছে। মই এতিয়া বৰ্তমান চেন্নাই এপ'ল' হস্পিটেলত আছোঁ। আমি তাৰ মৃতদেহটো অসমলৈ লৈ যোৱাৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, কিন্তু এতিয়া আমি গম পালোঁ যে আমি অসমলৈ নিব নোৱাৰিম। আমি কনফাৰ্ম হৈ গ'লোঁ। গতিকে তাৰ সৎকাৰ আমি চেন্নাইতে কৰিব লাগিব, কাৰণ তাৰ মৃত্যুৰ সময়ত কোভিড পজিটিভ পোৱা গ'ল। গতিকে অসমৰ ৰাইজক বা অসমবাসী ৰাইজৰ ওপৰত ক্ষমা বিচাৰোঁ, কাৰণ আমি যিখিনি পাৰিছোঁ চেষ্টা কৰিছিলোঁ, কিন্তু নহ'ল। সেইটো আমিও কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ।